Hello everyone. আজি মই এটা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ আগত ক'বলৈ লৈছো আৰু কথাটো হৈছে আমাৰ ফেমাছ এতিয়া যেটো এটা মিডিয়া হেতু হৈছে টিকটক। আচলতে টিকটকটো বহুতে ট্ৰল কৰি থকা দেখো। সকলোৰে অপিনিয়ন বিলাক বেলেগ বেলেগ কিন্তু দেই মই নিজৰ অপিনিয়নটোহে ইয়াত ক'বলৈ গৈছো। টিকটকটো হৈছে এনেকুৱা এটা বস্তু যাৰ জৰিয়তে আমি নিজৰ যি আমাৰ সুপ্ত প্ৰতিভা তাৰ বিকাশ কৰিব পাৰো আৰু যাৰ ইণ্টাৰেষ্ট আছে টিকটকত তেওঁ টিকটক কৰে। টকাখিনিৰ তাক লৈ ট্ৰল কৰিবলগীয়া একো নাই মই ভাবো। আচলতে মানুহৰ পাৰ্চনেল লাইক আৰু ডিছলাইক বিলাক বেলেগ বেলেগ হয় ন। তো কিছুমানে ফেচবুক ভাল পায়, কিছুমানে ইনষ্টাগ্ৰাম ভাল পায়, কিছুমানে পাবজি খেলি ভাল পায়, টিকটকাৰখিনিয়ে টিকটক কৰি ভাল পায়। এইটোতো একো ডাঙৰ কথা নহয়, এইটোতো একো বেয়া কথা নহয়। ফেচবুক কৰাখিনিওতো ফটো আপলোড দি থাকে, ইনষ্টাগ্ৰামৰ যিবোৰ থাকে তেওঁলোকে ইনষ্টাগ্ৰামত ফটো চটো আপলোড দি থাকে। তেনেকৈ টিকটক কৰাখিনিয়ে যদি এটা ভিডিঅ' লৈ পেলাই নিজৰ যিখিনি টেলেণ্ট, ইনাৰ টেলেণ্ট সেইখিনি যদি এক্সপ্ৰেছ কৰে তাক ট্ৰল কৰিবলগীয়া কি কথা আছে? সেইদৰে ফেচবুকত যিসকলে ফটো শ্বেয়াৰ কৰে তেওঁলোকে নিজৰ ফটোখনটো ফেচবুকত আপলোড নিদিলেও হয়, কিন্তু আপলোডনো কিয় দিয়ে? দুই এটা নহয়, দুই এটা লাইক পাব বুলিতো কোনেও আপলোড নিদিয়ে, অলপ বেছি লাইকৰে আশা কৰে ন। তেনেকৈ টিকটকাৰখিনিও নিজে যেতিয়া এটা এক্টিং কৰে তেওঁলোকে সেই এক্টিংখিনি মানুহৰ আগত দেখুৱাব বিচাৰে যে তেওঁলোকে কিবা এটা কৰিছে। তাত যে টিকটক কৰা ছোৱালীবিলাক বেয়া হয়, টিকটক নকৰা ছোৱালীবিলাকহে ভাল হয়, টিকটক কৰা ল'ৰাটো গে হয়, টিকটক নকৰা ল'ৰাটোহে একচুৱেল ল'ৰা হয়, তেনেকুৱা কি কথা বাৰু? মানুহবিলাকে চব কথা নিগেটিভলি ল'লেতো ছ'চাইটি নচলিব ন। মানুহে কথাবিলাক অকণ পজিটিভলিও ল'ব লাগে চব কথা। আৰু এটা কথা, কোনোবাই টিকটক কৰিছে, কোনোবাই ফেচবুকত ফটো দিছে, কোনোবাই ইনষ্টাগ্ৰাম কিং কুইন হৈছে, তাত সেই ট্ৰল কৰাবিলাকে মাথাটো ঘমাই থাকিবলৈ কি আছেনো? একোতো নাই। আপুনি আপোনাৰ নিজৰ কাম কৰক, বাকী টিকটকাৰ, ইনষ্টাগ্ৰামৰ, ফেচবুকৰ মানুহখিনিয়ে নিজৰ নিজৰ কাম কৰি থাকক। আপোনাৰ যদি লোকক ইমান ক্ৰিটিচাইজ কৰিবলৈ আছে, আপুনি যদি ট্ৰল কৰি থাকিবলৈ আছে, তাতছে আপুনি এটা কাম কৰি ল'ব, ফেক আইডি খুলি ল'ব, ফেক আইডি খুলি লৈ পেলাই বেলেগক চাই থাকিব। কোনেও কথাবিলাক হেৰিকে নল'ব আৰু নিগেটিভলি নল'ব। একচুৱেলি মই টিকটক কৰোঁ বা নকৰোঁ, এতিয়া চাগে বহুতে কমেণ্টো কৰিব যে তাই চাগে টিকটক কৰে, এনেকৈ কিবা কিবি ক'ব, কিন্তু সেইটো কথা নহয়। এতিয়া আমাৰ 21st চেঞ্চুৰী ন, তো টিকটক বা তেনেকুৱা ছ'চিয়েল মিডিয়াত এক্টিভ থকা মানুহবোৰ যে বেয়া হয় সেই কথাটো আপোনালোকে মনৰ পৰা অকণমান উলিয়াই দিব। আৰু মানুহ আজিকালি এক্টিভ হ'ব লাগে, স্মাৰ্ট হ'ব লাগে আৰু ভালে পাব লাগে। টিকটকৰ নিচিনা ইমান এটা ভাল প্লেটফৰ্ম পাইছে যাৰ যোগেদি নিজৰ ইনাৰ টেলেণ্টবোৰ এক্সপ্ৰেছ কৰিব পাৰিছে। গতিকে চব কথা পজিটিভলি ল'বচোন। চাব, আমাৰ পৃথিৱীখন আমি যিখন ঠাইত থাকোঁ, আমাৰ ঠাইখন বহুত ধুনীয়া, আমাৰ পৃথিৱীখন বহুত ধুনীয়া। আমি মানুহবোৰৰ লগত যদি ভালকৈ থাকিব জানো, মানুহবোৰৰ টেলেণ্টবোৰ যদি আমাৰ যিটো কোৱালিটি নাই সেই কোৱালিটিটো যদি আমি বেলেগক একচেপ্ট কৰিব জানো নহয়, একচেপ্ট কৰিব পাৰোঁ, তেতিয়া চব কথাই বহুত ধুনীয়া হৈ পৰিব। টিকটকাৰবোৰক আপোনালোকে ট্ৰল নকৰি মই ভাবোঁ তেওঁলোকে যি ভিডিঅ' দিয়ে এটলিষ্ট কিবা এটাতো ট্ৰাই কৰিছে ন। যিটো ট্ৰাই চাগে আপুনি বা মই কৰিব পৰা নাই, তেওঁলোকে সেইটো আৰু মানুহৰ 5 fingers are not equal। তো মানুহৰ কোনোবাই ভাল এক্টিং কৰিছে, কোনোবাই বেয়া এক্টিং কৰিছে, কিন্তু কিবা এটা চেষ্টা কৰিছে। আৰু সেইকাৰণে আমি তেওঁলোকৰ যি প্ৰতিভা, সুপ্ত প্ৰতিভা, তেওঁলোকে যি নিজকে অকণমান চেষ্টা কৰি মানুহৰ মাজত উলিয়াই দিয়াৰ চেষ্টা কৰিছে, সেই টিকটকৰ দৰে এটা মাধ্যমৰ মাজেৰে হয়তো কোনোবাই সকলো বা বহুতে এনেকুৱা সপোন দেখিছে, মই অভিনেত্ৰী হ'ব বিচাৰিছোঁ বা তেনেকুৱা চান্স পোৱা নাই। গতিকে তেওঁলোকে চাগে সেই তেনেধৰণৰ ছ'চিয়েল মিডিয়াৰ যোগেদি নিজকে অকণমান আপডেট কৰিব বিচাৰে, নিজৰ টেলেণ্টটো নিজে কেনেকৈ এক্টিং কৰিলে নিজক কেনেকুৱা লাগে, নিজে কিমানখিনি পাৰিছে সেইখিনি কৰিব বিচাৰিছে, এক্সপ্ৰেছ কৰিব বিচাৰিছে। আৰু আপোনালোকৰ এতিয়া 21st চেঞ্চুৰীত যিসকলে এই টিকটকাৰবিলাকক ট্ৰল কৰি থাকে তেওঁলোকৰ মানসিকতা কিন্তু চেঞ্জ কৰিব হ'ল। কাৰণ টিকটক কৰিলে কোনো বেয়া মানুহ হ'ব নোৱাৰে, কোনো মানুহ বেয়া হ'ব নোৱাৰে। টিকটক কৰা ছোৱালী কেতিয়াও যে ভাল বোৱাৰী নহ'ব তেনেকুৱা নহয়, বা টিকটক কৰা ল'ৰা এটাই যে ল'ৰা নহয় পেলাই গে হ'ব সেইটো নহয়। আজিতো এক্টিং কৰি ল'ৰাই সংসাৰ চলাই আছে ন, তেওঁলোকেওতো টিকটক কৰি আছে। গতিকে প্ৰথমতে
নিজৰ মানসিকতা চেঞ্জ কৰক আৰু যেতিয়ালৈকে আমি ব্লেক চশমা পিন্ধি থাকোঁ ন তেতিয়ালৈকে আমি গোটেই পৃথিৱীখনেই ক'লা দেখিম গতিকে নিজে যদি চেঞ্জ হয় নিজৰ মানসিকতা চেঞ্জ হয় আমি ভালহে পাম আমাৰ ভালেই লাগিব যে তেওঁলোকে বাকী টিকটকাৰবিলাকে নিজকে এক্সপ্ৰেছ কৰাৰ চেষ্টা কৰিছে আৰু আমাৰ ভাল লাগিব যে পৃথিৱীখন চেঞ্জ হৈছে মানুহবোৰ চেঞ্জ হৈছে মানুহে নিজক প্লেটফৰ্ম নাপালে এনেকুৱা প্লেটফৰ্মৰ জৰিয়তে মানুহে নিজক অকণমান সলনি কৰাৰ বা নিজক আপডেট কৰাৰ প্ৰয়াস কৰিছে আজি মোৰ এই কথাখিনিৰ পিছত চাগে এনেকুৱা বহুত ওলাব যিয়ে মোক মানে ট্ৰল কৰিব মোকো যে এও এনেকুৱা তেও তেনেকুৱা আপুনি নিজকে চাই লওক নিজেনো কি এই আপুনিও চাগে টিকটক কৰে কিন্তু কথাটো তেনেকুৱা নহয় চব কথাৰে পজিটিভ আৰু নিগেটিভ দুটাই থাকে আৰু মই সদায় সেই পজিটিভসকলৰ কাৰণেহে মোৰ কথাবিলাক কৈছোঁ কাৰণ পজিটিভ ছ'চাইটিয়ে সদায় পজিটিভলি লয় আৰু নিগেটিভ ছ'চাইটিটো সদায় আমি ভাল কাম কৰিলেও তেওঁলোকে সদায় নিগেটিভেই দেখিব গতিকে মই আৰু বিশেষ একো নকওঁ আজিৰ ভিডিঅ'টোত মই ইমানখিনি কথাই ক'লোঁ যে বেলেগক ট্ৰল কৰা বন্ধ কৰক আপোনাৰ ঠাইতো কোনো যাবলৈ নাযায় তেওঁলোকৰ ঠাইতো আপুনি আহিবলৈ নাযায় তো আপুনিও তেওঁক ভাত খুৱাবলৈ নাযায় তেওঁ আপোনাক ভাত খুৱাবলৈ নাযায় ন কথাটো এনেকুৱা তো ট্ৰল কৰা বন্ধ কৰক যোনে যি কৰিছে তাতে থাকিব দিয়ক থেংক ইউ